আজি ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ কাৰণ মানে আজি দেখিছে কেনেকুৱা হৈ গৈছে মানে আজি উটনিৰ দিনা আহিছোঁ মানে বহুত লজ্জা লগা বিষয় আৰু ইয়াত এইটো চব লাইট জ্বলি আছে তো ভিডিঅ'টো যদি ভাল পায় এণ্ডলৈকে চাই থাকক মই ইমান দীঘল নহয় ভিডিঅ'টো আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটোত যদি আপোনালোক নতুন ছাবস্ক্ৰাইব কৰি থৈ দিয়ক কাৰণ মই চেনেলটো নতুন আকৌ নিউকৈ খুলিছোঁ আপোনালোকে গম পায় নে নাপায় মই নাজানো মোৰ আগৰ চেনেলটো মানে বেন কৰি দিলে তো এণ্ডলৈকে চাই থাকক ভিডিঅ'টো আপোনালোকে দেখিছে মানুহ কিমান মানে বেছি নাই আজি যিহেতু বিজয়া দশমী আজি ইমান মানুহ নাই সেইকাৰণে আজিয়ে আহিলোঁ আৰু দিয়কচোন বেয়া আৰু হয়তো চব মূৰ্তিটো মানে আমি অহালে নিলেই মানে উটাবলৈ তো আমিও তালৈকে গৈ আছোঁ মন ল'বলৈকে তো চাই থাকক ভিতৰতে সোমাই যাওঁ মানুহ চব এয়া ৰাস্তা গৈ আছে পূৰা বুম চুম ফুটাই এতিয়া ব'লকচোন আমি অকণমান ভিতৰতে যাবলৈ চেষ্টা কৰোঁ নে কি কয় গাইছ হয়তো দেখিছে মণ্ডপটোৰ সৈতে আজি যিহেতু আপোনালোকক কৈছোঁ বিজয়া দশমী সেইকাৰণে আগতে ওপৰত লাইটিং দিয়ে কিন্তু আজি যিহেতু বিজয়া দশমী সেইকাৰণে দিয়া নাই চাই থাকক সৈতে হৈছে পূজা মণ্ডপটো দেৰগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত বনাইছে তো এইটো চাব পাৰে তো তালৈকে আমি গৈ আছোঁ ভিতৰত কি হয় নাজানো মানে আমি অকলশৰীয়া হওঁনে ভিতৰত কোনোবা থাকে আমি নাজানো এতিয়া আমি পূজা মণ্ডপৰ পৰা ওলাই আহিলোঁ এয়া মানুহ চব ইমান নাই হ'লেও যথেষ্ট আৰু এয়া লাইটিং চব কি ধুনীয়াকৈ দি থোৱা আছে ৰাতি বহুত ধুনীয়াকৈ জিলিকে কিন্তু আমি আহিছোঁ এতিয়া আবেলি মানে সন্ধিয়াত হওঁ অৱস্থাত আহিছোঁ সেইকাৰণে ইমান লাইটিংটো আছে তথাপি ইমান নাই এয়া মানুহ চব ভিৰত সোমাই গৈছোঁ আৰু এয়া লাইটিং এয়া দোকান পূজা বুলি দেচোন আৰু কিবা এটা লওঁ কি কয় গাইছ তো দৌৰিলোঁ 550 দি তো বেছি ভালো নহয় বেছি বেয়াও নহয় বাৰু ৰেচিং কাৰ হয় তো ভাল লাগে চলাই মই আজিলৈকে চলাই পোৱা নাই সেইকাৰণে আজি ভাবিলোঁ লৈ লওঁ তো চাই থাকোঁ